অকাল মৃত্যুক সাবটি লোৱা ইতিহাস প্ৰসিদ্ধ ব্যক্তি জন্মমাত্ৰেই মৃত্যু নিশ্চিত। মৃত্যু সকলোৰে জীৱনলৈ আহে। মানৱ জাতিৰ ক্ষেত্ৰত কোনোৱে মৃত্যুক সাবটি লয় বৃদ্ধ বয়সত আৰু কোনোৱে অকালতে। আলোচনা কৰিবলৈ ওলাইছো বিশ্বৰ এনে কেইজনমান মহান ব্যক্তিৰ বিষয়ে যি সাবটি লৈছিল অকাল মৃত্যুক। প্ৰিয় বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটি অনুৰোধ, যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো বজাবলৈ নাপাহৰিব, যাতে আমাৰ প্ৰতিটো ভিডিঅ' আপুনি সকলোতকৈ আগতে চাবলৈ পায়। যদি ভিডিঅ'টো আপুনি ভাল পায় তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈও নাপাহৰিব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। পি.বি. শেলী। অকাল মৃত্যুক সাবটি লোৱা বিশ্ববিখ্যাত ব্যক্তিসকলৰ ভিতৰত পি.বি. শেলীও আছিল অন্যতম। এইজন মহান কবিক চিনি নোপোৱা বা তেওঁৰ কবিতা নপঢ়া মানুহ খুব কমেই ওলাব, যাৰ অলেখ কবিতা ইতিমধ্যে আমাৰ অসমীয়া ভাষাতো অনুবাদ হৈছে। 1982 চনৰ 8 জুলাইত এক সাগৰীয় ধুমুহাৰ ফলত নাও ডুবি অকাল মৃত্যুক সাবটি লৈছিল এইজন ইতিহাস প্ৰসিদ্ধ কবি পি.বি. শেলীয়ে। বেট মাষ্টাৰছন। কেনচাছৰ এই বিশ্ববিখ্যাত আইনবিদজন আছিল অত্যন্ত সাহসী। এজন আইনবিদ হৈও তেওঁ দুঃসাহসিকভাৱে কেইবাখনো যুদ্ধ বিগ্ৰহত ভাগ লৈছিল। কিন্তু দুঃসাহসিক এই আইনবিদজনে এদিন টেবুলত মূৰ পেলাই কিবা এটা ভাবি থাকোঁতেই মৃত্যুমুখত পৰিছিল। মেৰী কুৰী। বিশ্ববিখ্যাত বিজ্ঞানী মেৰী কুৰীক আপুনি নিশ্চয় চিনি পায়। বিজ্ঞানী স্বামী পিয়েৰ কুৰীৰ মৃত্যুৰ পাছত অকলশৰীয়া যেন হৈ পৰা মেৰী কুৰী মানসিকভাৱে ভাগি পৰাৰ উপৰিও মাৰাত্মক লিউকমিয়া ৰোগত আক্ৰান্ত হৈছিল। ইয়াৰে ফলশ্ৰুতিত 1934 চনত তেওঁ অকাল মৃত্যুক সাবটি লৈছিল। জন এলেক এণ্টুইচন। আমেৰিকান বেছ গিটাৰিষ্ট জন এলেক এণ্টুইচন ওৰফে থাণ্ডাৰ ফিংগাৰ ওৰফে OXক বিশ্বৰ সংগীত প্ৰেমীয়ে কোনোদিন পাহৰিব নোৱাৰে। এইজন প্ৰবাদ পুৰুষে 1971 চনত অতিমাত্ৰা ড্ৰাগছ সেৱনৰ ফলত সাবটি লৈছিল অকাল মৃত্যুক। বালজাক। বিশ্ববিখ্যাত গল্পকাৰ বালজাকৰ গল্প নপঢ়া মানুহ বিশ্বত খুব কমেই ওলাব, যাৰ বহু গল্প আমাৰ অসমীয়া কাকত আলোচনীতো অনুদিত ৰূপত সিঁচৰিত হৈ আছে। অত্যাধিক কফি পান কৰাটোৱেই আছিল এইগৰাকী মহান গল্পকাৰৰ অকাল মৃত্যুৰ কাৰণ। বালজাকে প্ৰতিদিনে পান কৰিছিল প্ৰায় 50 কাপ কফি। মলিয়েৰ। ফৰাচী নাট্যকাৰ তথা মঞ্চ অভিনেতা মলিয়েৰক কোনেনো চিনি নাপায়। 1673 চনত এখন নাটকত মানসিক আৰু শাৰীৰিকভাৱে বিকাৰগ্ৰস্ত এজন ৰোগীৰ চৰিত্ৰত অভিনয় কৰি থকা অৱস্থাতে এই মহান নাট্যকাৰজনে অকাল মৃত্যুক সাবটি লৈছিল। ফ্ৰান্সিছ বেকন। ইংৰাজ বিজ্ঞানী তথা দাৰ্শনিক ফ্ৰান্সিছ বেকনৰ নাম নুশুনা মানুহ নিশ্চয় নাই। 1626 চনত বৰফৰ সহায়ত মাংস সংৰক্ষণ কৰি ৰাখিব পৰা সম্পৰ্কে পৰীক্ষা চলাই থাকোঁতেই অতিপাত ঠাণ্ডাত ফ্লুত আক্ৰান্ত হৈ
তেওঁ অকালতে মৃত্যুক সাৱটি লৈছিল। গি দা মোপাছাঁ। বিশ্বপ্ৰসিদ্ধ ঔপন্যাসিক গি দা মোপাছাঁৰ সৃষ্টিৰ সোৱাদ আপুনি নিশ্চয় পাইছে। কোনো কাৰণত এদিন মোপাছাঁ মানসিকভাৱে বিকাৰগ্ৰস্ত হৈ পৰিছিল, যাৰ ফলত এখন চোকা কটাৰীৰে তেওঁৰ নিজৰ খাদ্যনলীত ৰেপ মাৰি চিৎকাৰ কৰি উঠিছিল। লগে লগে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও তাতেই তেওঁ নিজকে ভগৱানৰ সন্তান বুলি চিঞৰি চিঞৰি সেই আঘাত দুগুণে বঢ়াই পেলাইছিল আৰু অকালতে কৰুণ মৃত্যুক সাৱটি লৈছিল। আন্তন পাভলভ চেখভ। এইজন বিশ্ববিখ্যাত চুটিগল্প লেখকৰ বহু চুটিগল্প আমাৰ অসমীয়া কাকত আলোচনীটো অনুদিত ৰূপত সিঁচৰিত হৈ আছে। অতিমাত্ৰা কাহ আৰু কাহৰ লগত তেজ পৰাৰ ফলত 1904 চনৰ 3 জুন তাৰিখে জাৰ্মানীৰ বেডেনভেল চিকিৎসালয়ত তেওঁ অকাল মৃত্যুক সাৱটি ল'ব লগা হৈছিল। জন কিটছ। জন কিটছক কোৱা হয় ইংৰাজ সাহিত্যৰ চিৰজ্যোতিষ্মান কবি। জন কিটছৰ নাম নুশুনা ব্যক্তি এই বিশ্বত সম্ভৱ নোলাব। বিশ্বপ্ৰসিদ্ধ এই মহান ব্যক্তিজনে 1822 চনত পক্ষাঘাতত আক্ৰান্ত হৈ অকাল মৃত্যুক সাৱটি লৈছিল। মৃত্যুৰ সময়ত কিটছৰ বয়স আছিল মাত্ৰ 26 বছৰ। গাব্ৰিয়েলা মিষ্ট্ৰাল। ইতিহাস প্ৰসিদ্ধ কবি তথা নাট্যকাৰ গাব্ৰিয়েলা মিষ্ট্ৰালক বিশ্বৰ সকলোৱে চিনি পায়। দুৰাৰোগ্য কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ এইজন বিশ্বপ্ৰসিদ্ধ ব্যক্তিয়ে 1957 চনৰ 10 জানুৱাৰীত অকাল মৃত্যুক সাৱটি লৈছিল। উইল ৰজাৰ্ছ। আমেৰিকাৰ এই ব্যংগ লেখকজনৰ মৃত্যু হৈছিল 1935 চনত এক আকাশীযান দুৰ্ঘটনাত। মৃত্যুৰ আগে আগে উইল ৰজাৰ্ছে এখন বাতৰি কাকতৰ বাবে যিটো ব্যংগ গল্প লিখি গৈছিল সেই গল্পটোৰ শেষ শব্দটো আছিল মৃত্যু।